নারী দিৱসত আজি নাৰীৰ এনেও প্ৰাধান্য থাকিব লাগে সদায় নাৰী দিৱস হ'ব লাগে সদায় নাৰী সদায় দিব ৰাতিপুৱা শুই পৰা গধূলি খোৱাৰ উঠাৰ পৰা নাৰীৰে প্ৰাধান্য থাকে নাথাকে মা ভনী পত্নী চবৰে সেই দিনটোত মই বসি থাকিবলৈ পাই ভাল পাইছো মই ইয়াৰ আগতে এটা দলৰ এখন সভা আছিলে মই আহি নাপালো বহুত দূৰৰ পৰা বোকাখাটৰ পৰা আহি আছো মোক দাদু দত্ত ডাঙৰীয়াই আপোনালোকৰ ইয়ালৈ মাতিলে মই ভাবিলো এবাৰ আহি যোৱাটো ভাল দুৰ্দত্ত ডাঙৰীয়া মিতালী বাইদেউ আছেহি ভাল লগা কথা এইটো যে এডিশ্যনেল ডিচি গৰাকী মহিলা বাইদেউ কৈ আছিলে ৰাষ্ট্ৰপতি মহিলা হয় নে নহয় ৰাষ্ট্ৰপতি বাইদেউ মহিলা চাৰ্কল অফিচাৰ আছে চম্পক দাস ডাঙৰীয়া আছে আমাৰ স্বপ্ননীল দত্তকী আছে সনিতা বৰা আছে ডিএছপি কৈশ্য ডাঙৰীয়া আছে আৰু নামটো লিখোতে এই ভয়তে দীঘল নাম লিখা নাই লাল নহয় তাৰ নামটো কি কম এতিয়া লাল মাছৱাৰা যাওঁতে দেখাটো অলপ ব্ৰিটিছৰ নিচিনা হয় নে নহয় কি হৈছিলে বহুত কথা ক'লে মেক্সিমাম সময় আমি নাৰী সুৰক্ষাৰ কথা পাতি থাকোঁ নাৰী সবলীকৰণৰ কথা পাতি থাকোঁ নাৰী মহিলা সবলীকৰণৰ কথা আৰু এইটো আজিৰ নহয় যদি হিন্দু ধৰ্মৰ যিসকল মানুহ আছে তেওঁলোকে জানিব যে দুৰ্গা কালী যিবিলাকত আমি পূজা কৰোঁ তেখেতসকল কিন্তু নাৰী হয় কথা পাহৰিব নালাগে আৰম্ভণিতে আমি নাৰী বন্দনা কৰোঁ সৰস্বতী বন্দনা কৰোঁ তাৰমানে নাৰীৰ প্ৰাধান্য যুগে যুগে আছে ইছলাম ধৰ্মই হওক খ্ৰীষ্টান ধৰ্মটো হওক নাৰীৰে প্ৰাধান্য আছে হজৰত মহম্মদ যদি আমি গুৰু বুলি ভাবোঁ মানে ইছলাম ধৰ্মৰ মূল মানুহ বুলি ভাবোঁ তেওঁৰতো মাতৃ আছে নাই নিজৰ মাতৃ আছে যীশু খ্ৰীষ্টৰ লগত মেৰী আমি জানো এইবিলাক কথা তাৰ পিছতো নাৰী অধিকাৰৰ কথা আহে নাই এটা নাৰীৰ অধিকাৰৰ কথা আহিলে বহুত কথা হয় বহুত মই পেপাৰ প্ৰবন্ধ আজি বহুত লিখিছে মই ইয়াত ব্যাখ্যা কৰিব আমি ব্যাখ্যা কৰিব নালাগে মোৰো ছোৱালী এজনী আছে আৰু পুৰুষে ভয় কাক কৰে বাৰু কৰে আপোনালোকৰ মানুহকেইজনক চকু পকাই ধৰিলে দুদিন ভাতেই নাথাকে খাই নেকি এনে দম দেখাব পাৰে বেলেগ কথা কিন্তু মহিলাতকে শক্তিশালী মানুহ নাই আকৌ কৰবাত থকা যিটো ধৰণে সমাজ ব্যৱস্থা গ'ল সেই সমাজ ব্যৱস্থাই কৰবাত নাৰীক গণ্য সামগ্ৰী ৰূপে ৰূপান্তৰ কৰিলে বুলি বহুত অভিযোগ আছে আৰু আপোনালোকে জানে চাগে বেশ্যাবৃত্তিত লিপ্ত কৰোৱা ধৰ্ষণ কৰা হত্যা কৰা বিভিন্ন ক্ষেত্ৰত বৈশ্য ডাঙৰীয়া আছে অকণমান আইনবিলাক কৈ যাব তেওঁলোকে আইনবিলাকো জানিব লাগে আমি বহুত আইন আছে পস্কো আইনৰ দৰে আইন হৈছে ভাৰতবৰ্ষত তাৰ বিপৰীতে কিন্তু শক্তিশালী ৰূপে বহুত মহিলা আছে ইন্দিৰা গান্ধীৰ পৰা আৰম্ভ কৰি বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীলৈকে মহিলা কোনো কোটাত অহা মহিলা বুলি ভাবিব নালাগে তেওঁলোকে যোগ্যতাপূৰ্ণ নিজৰ জেগাত বহু কোম্পানী মুখ্য যিবিলাক ব্যক্তি আছে তেওঁলোক কিন্তু মহিলা সেলফ হেল্প গ্ৰুপৰ প্ৰায় 70% বেছি মহিলাই চলাই আছে 99% মহিলাই চলাই আছে যিমান ভাৰতবৰ্ষ আত্মসহায়ক গোট সব মহিলাই চলাই বহু পৃথিৱীৰ ৰাষ্ট্ৰপতি মহিলা মই নাম নকওঁ নাম ক'লে বহুত দীঘলীয়া হ'ব বহুত দীঘল পালো আৰু ভাৰতবৰ্ষতো বহু কেইগৰাকী মহিলা মন্ত্ৰী আছে
ইভেন আমাৰ গোলাঘাটৰ যিগৰাকী আমাৰ অসম যি চলায় ফাইনেন্স চলায় ফাইনেন্স মন্ত্ৰীগৰাকীও আমাৰ মহিলা অৱস্থা উদাহৰণ জ্বলন্ত উদাহৰণ এই যে যোগ্যতালৈ ৰূপান্তৰ হৈছে এই যোগ্যতালৈ ৰূপান্তৰ কৰিবৰ কাৰণে আপোনালোকে বহুতে বয়সো হৈ গৈছে আপোনালোকৰ ছোৱালী যিসকল নিজৰ ছেকেণ্ড আপোনালোকৰ প্ৰজন্ম আছে তেওঁলোকক সেই ৰাস্তাতে আপোনালোকে লৈ যাব মহিলা সবলীকৰণৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুত কাম কৰিছে আপোনালোকে জানে আৰম্ভণিৰ পৰা যিদিনাৰ পৰা আৰম্ভ হৈছে টয়লেট দিয়াৰ অকল মহিলাৰ কথা চিন্তা কৰিছে কৈছে মই প্ৰথম মোৰ মনত আছে 14 চনত মই সাংসদ হৈছিলো যোৰহাটৰ পৰা তেওঁ সভাখনত তেওঁ ভাষণ দি আছে ভাষণ দিওঁতে তেওঁ কৈছে যে ভাৰতবৰ্ষত প্ৰায় 80% মানুহ টয়লেট নাই ওচৰত বহুত ডাঙৰ মানুহ বহি আছে তেওঁলোকে হাঁহিছে কি কাৰণে হাঁহিছে জানে কৈছে যে ৰাষ্ট্ৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে টয়লেটৰ কথা ক'ব লাগে ইমান গোটেই বিশ্বই শুনি আছে যেতিয়া তেওঁ কৈছে যিখন ৰাষ্ট্ৰত মহিলাৰ কাৰণে টয়লেট নাথাকিব এখন ৰাষ্ট্ৰই ছবি মানুহে থিয় হৈ থাকিব লাগে নে নালাগে তাৰপিছত দেখিছো মানুহবিলাক চুপচাপ হৈ গ'ল কাৰণ যাৰ আছে তেওঁলোকৰ আছেই গাঁৱে ভূঞে বিভিন্ন ঠাইত মহিলাসকলে টয়লেটৰ কাৰণে অসুবিধা হৈ থাকে গধূলিলৈকে বাট চাই এইবিলাক কথা কৈছে বহু মহিলা দেখা গৈছে পেটৰ অসুখ হৈছে পেচাব কৰিব নোৱাৰে কাৰণে টয়লেট যাব নোৱাৰাৰ কাৰণে সেইকাৰণে ৰাজহুৱা টয়লেটৰ ব্যৱস্থা কৰিছে আৰু মহিলাৰ এই ক্ষেত্ৰত অসুখ বেছি এইবিলাকৰ পৰা লৈ গেছলৈকে যেতিয়া গেছৰ এডভাৰটাইজমেণ্ট দিয়ে আপোনালোকে বহুতে গেছ লৈছে বহুতৰ গেছ নাছিলে গেছ দিলে গেছৰ দিওঁতে তেওঁ কৈছে আমি যে চৌকা আমি উষ্ণলাল লৈ পেলাই আমি যে কৰোঁ তাৰপৰা বহুত মানুহৰ অসুখ হয় কেঞ্চাৰ হয় টিবি হয় এজমা হয় এইবিলাকৰ কাৰণ বিপৰীতে তেওঁ তেতিয়া গেছৰ ব্যৱস্থা কৰিছে ইয়াৰ কাৰণটো একো নাই কাৰণটো হৈছে যে শক্তিশালী যদি মাতৃ নাথাকে শক্তিশালী যদি মহিলা নাথাকে তেতিয়াহ'লে ৰাষ্ট্ৰখন দুৰ্বল স্বাস্থ্যৰ ফালৰ পৰা আৰু অৰ্থনৈতিকভাৱে আত্মসহায়ক গোটটো যেতিয়া অটল বিহাৰী বাজপেয়ীৰ দিনত কৰিলে তেওঁলোকে তেতিয়া কৈছে যে মহিলাৰ হাতত টকা থাকিব লাগিব কেনেকৈ আহিব সেলফ হেল্প গ্ৰুপৰ যোগেদি আহিব বহুকেইগৰাকী বাইদেউ আছে সেলফ হেল্প গ্ৰুপৰ মানুহ আহিব সেলফ হেল্প গ্ৰুপৰ মানুহে যেতিয়া নিজৰ হাতত টকা ল'ব নিজৰ হাতত টকা ব্যৱহাৰ কৰিব পাৰিব লেনা দেনা কৰিব পাৰিব আপোনালোকে নিজৰ ছোৱালীটোক ল'ৰাটোক কিবা এটা কিনি দিব পাৰিব এই যে ধাৰণাটো আহিলে ধাৰণাৰ পিছত ভাৰতবৰ্ষৰ নাৰীৰ শক্তি বাঢ়িছে বুলি কৈছে আৰু ইতিমধ্যে দেখা গৈছে আপোনালোকে দেখিছে আজি যে চাহ বাগিচা আজি শনিবাৰ নহয় জানো চাহ বাগিচা চলি আছে চাহ বাগিচাবিলাকত মেক্সিমাম মহিলাই কাম কৰে ৰাতিপুৱা 6 বজাত উঠি যায় 8 বজাত কাম ধৰি গৈ গোটেই দিনটো থিয় হৈ থাকে আৰু গধূলি যেতিয়া পাত ওজন কৰি ঘৰলৈ আহে সেই পৰিৱেশটো ভাবিব নোৱাৰা পৰিৱেশ আৰু পিছদিনা আকৌ 6 বজাত যাবলৈ হ'ব আৰম্ভ কৰিবলৈ হয় জীৱনটো বৰ কষ্টকৰ এটা চাম মানুহৰ জীৱন বহুত কষ্টকৰ আমি যিসকলৰ আছে তেওঁলোকে সেই অৱস্থাটো অনুভৱ কৰিব তেওঁলোকে ঘৰুৱা হিংসাৰ মানে বলি হয় কেতিয়াবা শহুৰৰ কেতিয়াবা শাহুৰ কেতিয়াবা দৰকনৰ কেতিয়াবা বিভিন্ন ধৰণৰ বলি হয় কিন্তু কিছুমান মহিলা কিন্তু ৰাজত্ব কৰি আছে ভাল সমাজখন ভাল ধৰণে পৰিচালনা কৰিছে এই ব্যৱস্থাটোৰ কাৰণে নাৰী সকলো ফালৰ পৰা শক্তিশালী হ'ব লাগিব মৰ্যাদা সম্পন্ন হ'ব লাগিব সন্মানৰ পাত্ৰ হ'ব লাগিব এই কথাবিলাক চিন্তা কৰে আমি ভাবো আমি নাৰী পূজা হিচাপে ভাবিলে নহ'ব বহুত মানুহে পূজা হিচাপে ভাবে বহু অফিচ আজি মহিলাই চলাই আছে বিশ্বৰ বহু ৰাষ্ট্ৰত মই কেইদিনমানতে বিদেশ গৈছিলো তাত দেখিলো যে বহুত ৰাষ্ট্ৰৰ স্পীকাৰসকল এমপিসকল মহিলা এতিয়া যদি আপুনি অসম ভাৰতবৰ্ষৰ তালে চাই আমি মেঘালয়তো মাতৃপ্ৰধান সোসাইটি আছে তাত মহিলাসকলে সব কৰে পুৰুষসকলে ঘৰত কেঁচুৱাৰতে মহিলাসকলে সকলো কাম কৰে সম্পত্তি যদি ভাগ হয় ল'ৰাতকৈ মহিলাই বেছি মানে ছোৱালীজনীয়ে বেছি ভাগ পায় এনেকুৱা সোসাইটিও আছে গতিকে ভাৰতবৰ্ষ এটা অনন্য দেশ বাকীবিলাকৰ লগত নিমিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3 তালাকৰ ব্যৱস্থাটো নাইকিয়া কৰিলে বহুত আপত্তি উঠিলে ইছলাম ধৰ্মৰ 3 তালাক কেনেকুৱা আছিলে আপোনালোকে জানে চাগে যে 3 তালাক কৈ দিলে মানুহগৰাকী বিয়া হোৱা মানুহগৰাকীক ডাইভৰ্চ কৰি দিব এই আইনটোৰ পৰা মুক্ত কৰাটো কিমান ডাঙৰ কথা বাপেকে পিতৃজনে কিমান কষ্ট কৰি ছোৱালী ডাঙৰ কৰি কাৰোবাৰ ঘৰত বিয়া দিছে সৰু এটা কথাতে 3 তালাক বুলি কৈ তেওঁ সমাজৰ পৰা প্ৰস্তুত কৰিছে বিবাহ বিচ্ছেদ কৰিছে সেই আইনটো নাইকিয়া কৰিলে এটা বুৰ্খা পৰিহিত আপোনালোকে যদি চাই এই মই কাজিৰঙা লোকসভাৰ সাংসদ মই যেতিয়া কেইটামান এৰিয়ালৈ গৈছো মই নাম নকওঁ সেই এৰিয়াবিলাকত দেখিলে আপোনালোকৰ বুকুখন বিষাই যাব কি বিষাব চকুটোহে ওলাই থাকে বাকী সব বুৰ্খাই থাকে এই কথাবিলাক ধৰ্মীয় আবেগৰ লগত বছৰ কমজে বেটি বাঁচাও বেটি পঢ়াও আপোনালোকে লিখা আছে ইয়াত ইংলিছ অসমীয়াত লিখিলে বেছি ভাল আছিলে এই যে বেটি বাঁচাও বেটি পঢ়াও বহুতে হাঁহে কেতিয়াবা বেটিক বচাব লাগিব বেটিক পঢ়াব লাগিব বেটিয়ে গৈ পেলাই সংসাৰখন তৰিব বেটিয়ে গোটেই পৃথিৱীখন ৰাজত্ব কৰিব বেটিৰ যেতিয়া সংসাৰ ৰাজত্ব কৰিব সেই বেটিৰ সংসাৰখন নিজৰ কন্যাৰ সংসাৰখন
ভাল শান্তিৰ হ'ব সমৃদ্ধিৰ হ'ব আৰু সকলো মানে বসবাস কৰিব পৰা ভাল হ'ব এইবিলাক মই কোৱা ধৰণে ভাল কথা নহয় পৃথিৱীটো তাৰ বিপৰীতে থিয় হোৱা পৃথিৱীত এচাম মানুহ আছে এই চাম মানুহক আপোনালোকে বন্ধ কৰিব যোৱা পৰহি মই আহোঁতে মৰিৰ এজন মানুহ আহি পেলাই মোক দাদাগিৰি দেখাইছে কৈছে আৰু মই চুলাই খাওঁ মই ক'লো তোমাৰ ল'ৰা ছোৱালী আছে নে আছে মানুহজন মদ খাই আহিলে অশান্তি পোৱা মানুহজন কোন মানুহগৰাকী হৈছে মহিলাগৰাকী গতিকে এইবিলাক কথা বহুত দীঘলীয়া এইবিলাক আপোনালোকৰ ওচৰত ভাষণ দিছে মই ভাবোঁ আপোনালোকে নিজে এই সমাজখন সজাই লওক নিজৰ মতে সমাজখন সজাই লওক আৰু নিজৰ মতে এটা মাতৃসুলভ যিটো চৰিত্ৰ আমি মাতৃসুলভ নাৰীসুলভ যিটো চৰিত্ৰ আছে সেই চৰিত্ৰটোৰ কথা আমি চাওঁ আপোনালোকে নিজেই মহিলাসকলে নিজে কিন্তু সমালোচনাৰ পাত্ৰ হ'বলৈ নাযাব নিজে সমালোচনাৰ পাত্ৰ হ'লে অসুবিধা হ'ব আপোনালোকে এনেকুৱা এটা ব্যৱস্থা দিব লাগিব যিটো ব্যৱস্থাৰ যোগেদি আপোনালোকে পুৰুষ সমাজখনক এই সমাজখনক মৰম আৰু ভাল পাই পাতিব লাগিব মই এইখিনি কথা কৈ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ আৰু মই আৰু এটা কথা কৈ থৈ যাওঁ নাৰী দিৱস এদিনৰ কাৰণে নহয় 365 দিন নাৰীৰ কাৰণে দিৱস হ'ব লাগিব সেইকেইদিনে শক্তিশালী হৈ থাকক এতিয়া মই কামনা কৰিছোঁ ধন্যবাদ ডাঙৰীয়া মহোদয় গোলাঘাট জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত মহোদয়া আৰু আমাৰ সমাজ কল্যাণ বিষয়া মহোদয় জনসংযোগ বিষয়া মহোদয় চক্ৰ বিষয়া মহোদয় কাকডোঙা প্ৰকল্পৰ প্ৰকল্প বিষয়া মহোদয় কেন্দ্ৰীয় গোলাঘাট সংসদৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মহোদয়া আৰু আজিৰ নাট্য মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ বিষয়ববীয়াসকল মোৰ সহকৰ্মীসকল জয় জয়তে আজি নাৰী দিৱস উপলক্ষে উদযাপন কৰা এই সভাৰ পৰা মই সকলোলৈকে যোগ্যানুসাৰে ভক্তিপূৰ্ণ শ্ৰদ্ধা তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ইতিমধ্যে উপৰোক্ত বক্তাসকলে আজি নাৰী দিৱস উপলক্ষে সুন্দৰ বক্তৃতা প্ৰদান কৰি গ'ল গতিকে মইনো কি ক'ম নাৰী নাৰী মানে সৃষ্টি সৃষ্টিতে নাৰী কিন্তু ধ্বংসতো নাৰী নাৰীৰ মন গ'লে এখন ঘৰক উন্নতিৰ শিখৰত আগুৱাই নিব পাৰে আৰু মন গ'লে তেখেতে এখন ঘৰক অৱনতিৰ ফালে গতি কৰাবও পাৰে সেইবাবে নাৰীয়ে সৃষ্টি আৰু নাৰীয়ে ধ্বংসৰ আদিমূল হিচাপে পৰিগণিত হৈ আছে সেইবাবে আমি জানো যে বেয়াখিনিক আঁতৰাই সদায় ভালখিনিক আমি আদৰি ল'ব লাগে সেইবাবে আমি সদায় সৃষ্টি কৰি যাবলৈ নিজে নিজে নিজৰ মনক স্থিৰতা ৰাখি ল'ব লাগে এগৰাকী নাৰীৰ মনটোৰ উপৰিও হাত দুখনতে আছে এক যাদু যি যাদুৰে তেখেতে এখন ঘৰক সুন্দৰৰ পৰা সুন্দৰতম কৰি তুলিব পাৰে আমি ইতিমধ্যে আজি এই সভালৈ আহি থাকোঁতে আমাৰ সহকৰ্মীসকলে বাটত পাতিছোঁ আজি আমি নাৰী আমি স্বাধীন আজি আমাক কোনেও একো ক'ব নোৱাৰে কিয় জানেনে আমি পাতিছিলোঁ আমাৰ প্ৰকল্প বিষয়া মহোদয়াও এগৰাকী নাৰী আমাৰ মন্ত্ৰী বিষয়া মহোদয়াও এগৰাকী নাৰী আনকি আমাৰ দেশৰ ৰাষ্ট্ৰপতি মহোদয়াও এগৰাকী নাৰী কৈ আহি আমি ইয়াত উপস্থিত হৈছোহি আৰু তাতে আমি গৌৰৱবোধ কৰিছোঁ গতিকে আমি নাৰী হিচাপে আমি সঁচাকৈ গৌৰৱান্বিত আমাৰ জিলা সমাজ কল্যাণ বিষয়া মহোদয়ে এষাৰ কথা কৈছিলে নাৰী আমি নাৰীয়ে কি কৰোঁ নিজে নিজৰ শত্ৰু হিচাপে পৰিগণিত হওঁ তেখেতে কৈছিল যে শাহু আৰু বোৱাৰীৰ মাজত এটি ঘনাই মানে কথা ওলায় যে শাহুগৰাকী বোৱাৰীয়েকৰ প্ৰতিদ্বন্দ্বী হিচাপে কয় ময়ো এতিয়া শাহু হ'লো গতিকে সেইবাবে কৈছোঁ যে এগৰাকী বোৱাৰীয়ে যদিহে তেখেতৰ শাহুৱেকক নিজৰ মাতৃ হিচাপে ঘৰত এৰি অহা
বিপৰীতে নিজৰ শাহুগৰাকীক মাতৃ হিচাপে স্বীকৃতি দিব পাৰে, তেন্তে সেই ৰাণী শাহুগৰাকীয়েও নিজৰ বোৱাৰীয়েকক নিশ্চয় নিজৰ যি হিচাপে স্বীকৃতি প্ৰদান কৰিব পাৰে। আৰু যদিহে কিবা এষাৰ কয়ও নিজৰ পুতেকক জানো নকয়, গতিকে নিজৰ পুতেকক যেতিয়া ক'ব পাৰে বা বোৱাৰীয়েককো নিশ্চয় বেয়া দেখিলে কিবা এটা ক'ব পাৰে। সেইকাৰণে মই সকলোকে শাহু হওক বোৱাৰী হওক ইয়াত সকলো আছে আহ্বান জনাম যে তেখেতসকলে নিজৰ মাতৃ আৰু নিজৰ যি হিচাপে সকলোৱে পৰিগণিত হৈ নিজৰ নিজৰ ঘৰখন সুন্দৰৰ পৰা সুন্দৰতম কৰিব বুলি আহ্বান ৰাখিলো। এই আজি নাৰী দিৱসৰ দিনাখনে তেওঁলোকে যাতে এটা স্থিৰ সিদ্ধান্ত লয় যে আজিৰ পৰা মোৰ শাহু নহয় মোৰ মাতৃ আৰু মোৰ বোৱাৰী নহয় মোৰ যি, তেওঁলোকে নিজে নিজক ভাবি ল'ব আৰু তেনেদৰে ঘৰখন সুন্দৰৰ পৰা সুন্দৰতম কৰি তুলিব বুলি মোৰ আশা থাকিল। নাৰীয়ে সকলোখিনি কৰিব পাৰে কাৰণে মই এটি গীতেৰে অকণমান আওৰাই দিছো, গীতেৰে মোৰ ভাষণ সামৰিব বিচাৰিছো। তুমি নাৰী তুমি মাতৃ